প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি তেখেতৰ আশীৰ্বাদত আজি এই ৰাস্তাটো পাবলৈ সক্ষম হৈছে। গতিকে মই আজি আমাৰ ৰৌতা আৰু এই হাজং বস্তিবাসীৰ হৈ সন্মানীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটোতো মানে BTC চৰকাৰ 17 বছৰ পাৰ কৰিলে আৰু BTC চৰকাৰৰ বহুত EM আহি গ'ল আৰু BPFৰ একো নকৰিলে তেওঁ একো নকৰিলে মানে কি আমি তেনেকাই থাকিলোঁ আশা কৰি 17 বছৰ পাৰ কৰিলে কিন্তু একোৱেই নকৰিলে। ৰাস্তাটো আমাৰ মেইন আছিলে আৰু সৰু সুৰা দুটা এটা কাম কৰিছে যদিও আমি সেইটো সন্তুষ্ট নহয়। আমাৰ এই যে ৰাস্তাটো মেইন এতিয়া উন্নয়নৰ হ'লে ৰাস্তাটো মেইন বস্তু। গতিকে যিটো 17 বছৰত কৰিব পৰা নাই তেওঁ আহিয়ে আজি 3-4 বছৰ হ'ল নেকি তেওঁ এতিয়া আৰম্ভ কৰিছে। আমি খুব ভাল পাইছোঁ। जिंदाबाद 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 डॉक्टर नीलोद चौधरी जिंदाबाद 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 प्रमोद बड़ो जिंदाबाद 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 प्रमोद बड़ो जिंदाबाद 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 यूपीटीएल जिंदाबाद 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 यूपीटीएल जिंदाबाद 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 নীলোদ চৌধুৰী সাহেবে আমাৰ ৰাস্তাটো কৰি দিছে। আমি নথৈ আনন্দিত হৈছোঁ। আমি ভাবি আছোঁ মনে মনে কল্পনা কৰি আছোঁ তেখেতক আমি আগন্তক 30 বছৰলৈকে তেখেতক EM বা GM হিচাপে পাবলৈ সক্ষম হ'ম। আমাৰ এই অঞ্চলৰ মেইন ৰাস্তাটোৱে আছিল চুঙাপুতিৰ পৰা অসমমাললৈকে। এই ৰাস্তাটো আজি আমাৰ 40 নং ৰৌতা সমষ্টিৰ EM নীলোদ চৌধুৰী ডাঙৰীয়াদেৱে কৰি দিছে। ভাৰত স্বাধীনতা হোৱাৰ পিছৰে পৰা এই অঞ্চলটো পিছপৰা। গতিকে আজি তেখেতে আমাৰ এই বৃহৎ ৰাইজৰ এটা বৃহৎ কাম কৰি দি এই অঞ্চলৰ মহান কাম কৰিলে। এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে হওক বিভিন্ন বেপাৰ কৰাসকলে হওক তেওঁলোকে চলিব পৰা অসুবিধা আছিলে, কিন্তু আজি সেই সমস্যাটো সমাধান কৰিলে। তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ আৰু তেখেতক ডক্টৰ নীলোদ চৌধুৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ।